তো গাইছ এফালে মই লাইফত কেতিয়াও অহা নাছিলোঁ, আজি আহিছোঁ। गाड़ी আছে এখানে তার ভাইটি। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি আমি কাৰ্বি আংলং যাব ওলাইছোঁ। এফালে ছাৰ আছে, কম্পিউটাৰ ছাৰ, তাৰপিছত ভাইটি মই। তো ভিডিঅ'টো চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। এয়া মায়ে একদম মোনা পাতি দি কিবা কিবি বস্তু আনিব দিছে তাৰপৰা। দেউতা ৰুটি বনাই আছে। কি কৰি আছা তুমি? মধুৰিআম কাটি আছা? বাই বাই। গৈ থাকোঁ দেই, বাই বাই। এতিয়া আমি অলপ তেল ভৰালোঁ। এফালে এয়া আমি তেল ভৰাই ল'লোঁ, আৰু এফালে এয়া ভাইটিকো অলপ ভৰাই দিলোঁ। এইফালে এয়া ভাইটি আৰু ছাৰক দেখিছেনে, পেট্ৰল পাম্পতো মোবাইল চোৱা এৰা নাই মানে। और स्मेल भी आएगा तो अच्छा नहीं लगेगा ना। हाँ आहतগুৰি। সো গাইজ আমি এতিয়া आहतগুৰি পাইছোঁহি। গাইজ ভিউটো দেখিছেনে, ইমান মনোমোহা। এখন হৈছে চাহপাতৰ বাগিচা। দেখিছেনে ইমান ধুনীয়া শাৰী শাৰীকৈ মানে চাহপাতবিলাক কৰিছে, দেখিলেই ভাল লাগে। চ' গাইজ আমি এতিয়া আমচৈ তিনিআলি অলপ আগুৱাই আহিছোঁ। পামগৈ, বেছি টাইম নাই। আগে শিৱকুণ্ড আহে 100 মিটাৰ আগে, 100 মিটাৰ আগত মানে 100 মিটাৰ মানৰ আগত শিৱকুণ্ড আছে। তো গাইজ এইফালে মই লাইফত কেতিয়াও অহা নাছিলোঁ, আজি আহিছোঁ। গাইজ পাহাৰত উঠা ষ্টাৰ্ট হৈ গ'লোঁ। এতিয়াও 10 কিলোমিটাৰমান যাব লাগিব আমি, তেতিয়াহে মানে মেইন জেগা পামগৈ আৰু। চ' গাইজ বহুত ওপৰলৈ আহিলোঁ, এতিয়া অলপ ৰখি লৈছোঁ, ভাগৰ লাগি গৈছে। क्या बोला? और ज़्यादा ऊपर नहीं आया है। और है क्या ऊपर? চাৰে কৈ আছে এইখিনি মানে একোৱে নহয়, আৰু বহুত ওপৰলৈ যাব বাকী আছে। তো ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি বহুত মানুহ আহিছে ইয়ালৈ। এই ধীৰে ধীৰে চলাও। और कितना ऊपर है? अरे है। हाँ ऑमलेट बन जाएगा। গাইজ বিশ্বাস কৰিব, মই মানে এচিত সোমাই যোৱাৰ নিচিনা লাগিছে, ইমান ইয়াত ঠাণ্ডা। যদি কোনোবাই অহা নাই ইয়ালৈ, একদম এবাৰ আহিবই। गरम दिन আহিব দেই, ঠাণ্ডা দিনত নহয়। क्या बोलूं, अभी चलो आगे भी बोलने के लिए बहुत कुछ है। उधर तुम शूटिंग करो। ओ व्यू बहुत मस्त है। এইটো বজাৰ হয়, ইয়াতে দেওবাৰে দেওবাৰে বজাৰ এখন বহে। তাত মানে বিভিন্ন ধৰণৰ বস্তু ওলায়। চ' আমি অলপ বজাৰ কৰিব আহিছিলোঁ। মানে বজাৰটো হ'ল 4:30 বা 5টামান বাজিব আৰম্ভ হয়, আৰু 10:30মান বাজি শেষেই হয়। ব'লকচোন বাৰু কি কি পাওঁ চাওঁ। চ' গাইজ বজাৰ সামৰিলে প্ৰায়।
আমি একো নাপালোঁ, জাষ্ট জলকীয়া 1 কেজিমান লৈ গুচি আহিলোঁ। চ' ফাইনেলি গাইজ আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আহি। এইফালে বহুত ডাঙৰ এটা ঝৰ্ণা আছে, আপোনালোকক দেখুৱাম এতিয়া। ত' বলক এই ভালকৈ নামিব দেই। দেখিছেনে গাইছ, ইমান স্পীডত পানী আহি আছে। ইয়াত গা নুধুওঁ আৰু ইয়াত গা ধুলে তলত পেলাই দিবগৈ। ত' বেলেগ এটা মানে জুৰিত গা ধুমগৈ। এই ভয়ংকৰ হে গাইছ, এতিয়া আমি অলপ গা ধুব গৈ আছোঁ, है कि नहीं? अच्छा ठीक है, समझ गया। ইও আমাৰ লগত গা ধুব নেকি? लेकिन ये साला कर क्या रहा है यहाँ पे? দেখিছেনে কেনেকৈ তললৈ যাব লগা হয় গা ধুবলৈ হ'লে? মানে ওপৰৰ পৰা যাব নোৱাৰি, তলৰ ফালৰ পৰা হৈ গা ধুব লাগিব আৰু। ফাইনেলি আমি জুৰিটো পালোঁ আহি। এয়া দেখিছেনে ভাইটিয়ে কেনেকৈ উঠি আছে পাহাৰত? মানে ভয় লাগে, ইফালে স্লিপ কৰিব পাৰেতো। এয়া দেখিছে ভাইটিয়ে গা ধুব গৈছে ওপৰত। এয়া হৈছে মোৰ লগৰ সঞ্জয়। সি মানে গা নুধে, তাৰ বেমাৰ হৈ আছে যে। চ' সি আমাৰ ভিডিঅ' কৰি দিব আৰু সঞ্জয় হাই কৰি দিয়া। A few moments later. अभी मजा आएगा ना भिड़ो। अबे साले हे हरि राम कृष्ण जगन्नाथ प्रेमानंद, ये क्या हुआ? वाह क्या सीन है। গাইছ ইয়াৰ আহিছে, বহুত এনজয় কৰি আছে। গাড়ী আছে ইয়াতে তাৰ ভাইটি। ऐसे मत देना, मोबाइल में गिर जाएगा। ऊपर दो, ऊपर 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 दो। গাইজ দেখিছে চবে ইয়াত গা ধুই আছে। গাইজ মানে ইয়াত কি ক'ম আৰু, বহুত মজা লাগিলে। আপোনালোকেও কেতিয়াবা পাৰিলে যাব, বহুত ভাল লাগে। গুড গুড। চ' গাইজ এতিয়া আমি গা পা ধুই আহিলোঁ, কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। এতিয়া আমি যাম ইয়াত কিবা এটা খাবৰ কাৰণে। চ' গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ। कैसा लगा? मजा मजा लगा গাইছ। মানে ওপৰৰ পৰা তললৈ আহি আছোঁ যে, স্কুটি চাবি অফ কৰি থৈছে, তথাপিও মানে একদম পূৰা 30-40 মানত আহি আছে ন। চ' গাইছ এতিয়া ঘৰ পালোঁ আহি, ৰাতিয়ে হৈ গ'ল। এইফালে কাম কৰি আছে। গুণো হাই কৈ দিয়া, হাই ভালকৈ কৈ দিয়া, হাই। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।